সাংসদ প্ৰতীক হাজেলা। ইণ্টাৰভিউ টিভি চেনেলৰ টক শ্ব'ত মাতিলে বিপদ। বাইক দিয়াৰ বাবে ক্ষুণ্ণ উচ্চতম ন্যায়ালয়। ৩০ জুলাই তাৰিখে NRCৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখীন হৈছিল NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলা আৰু মহাপঞ্জীয়ক শৈলেশে। তাৰ পৰৱৰ্তী পৰ্যায়তো বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ টক শ্ব'ত অংশ লৈছিল হাজেলাই। মন্তব্য ৰাখিছিল দাবী আপত্তিৰ প্ৰক্ৰিয়াৰ আধাৰ নীতিৰ। আৰু তাৰ বাবে ক্ষুণ্ণ হৈছে উচ্চতম ন্যায়ালয়। হাজেলাক উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন। মডেলিটি সম্পৰ্কত সংবাদ মাধ্যমক জনাবলৈ অধিকাৰ কোনে দিলে? আপোনাৰ কাম সংবাদ মাধ্যমলৈ যোৱা নহয়। ভৱিষ্যতে সচেতন হোৱাৰ নিৰ্দেশ। মহাপঞ্জীয়কৰ ওপৰতো ক্ষুব্ধ ন্যায়ালয়। ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ সম্পৰ্কে জনাইছিল মিডিয়াক। আদালতক নজনাই সংবাদ মাধ্যমত কিয় ক'বলগীয়া হ'ল? দুয়োটাই প্ৰশ্ন ন্যায়ালয়ৰ। অহা 16 তাৰিখৰ ভিতৰত এই SOPৰ মডেলিটি প্ৰস্তুত কৰি ছাবমিট কৰিব লাগিব। গতিকে তাৰ আগত কোনো ধৰণৰ ৰাজহুৱা বক্তব্য নাৰাখিবলৈ তেওঁলোকক সকীয়াই দিছে। সমন্বয়ক আৰু RGI বাহিৰত ৰাজহুৱাভাৱে মন্তব্য কৰাৰ কাৰণে তেওঁলোকে খুব অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এনেকুৱা ধৰণৰ কাম কাজ পৰৱৰ্তী দিনত নকৰিবৰ কাৰণে তেওঁলোকক সতৰ্ক কৰি দিছে। ৰাজহুৱাভাৱে কোৰ্টৰ ভিতৰুৱা বিষয় যাতে কোনো আগতীয়াকৈ কোনো মন্তব্য নাৰাখে সেই সম্পৰ্কত সতৰ্ক হৈ থাকিবৰ কাৰণে সকলোকে তেওঁলোকে নিৰ্দেশনা প্ৰেৰণ কৰিছে। খুব কঠোৰভাৱে সকিনি প্ৰদান কৰিছে যে তেওঁলোকে কোৰ্ট এপইণ্টেড অফিচাৰ হয়। গতিকে কোৰ্টৰ এপ্ৰুভেল নোহোৱাকৈ যাতে কোনো কথাই তেওঁলোকে কোনো ধৰণৰ প্ৰেছত কথা নকয়। কোৰ্টৰ প্ৰায় এপ্ৰুভেল নোহোৱাকৈ কথা ক'লে তেওঁলোকক জেলত ভৰাই দিয়ে বুলিও এনেকুৱা ধৰণৰ সকিনি দিছে। হাজেলা শৈলেশক ন্যায়ালয়ৰ সকিয়নি। বাকী কাম বাদ দি NRCৰ কামত আত্মনিয়োগ কৰক। 16 আগষ্টত পৰৱৰ্তী শুনানি। চূড়ান্ত NRCৰ কাম নাথাকিলে আদালত অৱমাননাৰ গোচৰ তৰিলেহেঁতেন আদালতে। আদালতৰ অনুমতি লৈহে মিডিয়াক কথা কোৱাৰ নিৰ্দেশ। অন্যথা জেললৈ পঠিওৱাৰ